হেল্ল' গাইজ, স্বাগতম জনাইছো পুনৰ এটা নতুন মিনি ভ্লগলৈ। আমাৰ ওচৰতে আজিৰে পৰা এখন ফুটবল খেলা অনুষ্ঠিত কৰিছে, তো তাকে চাই বুলি ওলাই আহিলো গধূলি। খেলাখন হৈছে হাতীয়া উজানগুৰি যুৱ সমাজৰ সৌজন্যত অনুষ্ঠিত কৰা দ্বিতীয় বাৰ্ষিক 7 A ফুটবল প্ৰতিযোগিতা। খেলাত বিজয়ী হোৱাসকলৰ বাবে প্ৰায় 4টাকৈ পুৰস্কাৰ আছে। প্ৰথমতে খেলাত আমন্ত্ৰণ কৰি অনা মুখ্য অতিথিগৰাকীয়ে তেওঁৰ কিছু বক্তব্য আগবঢ়াই খেলখনৰ উদ্বোধনী কৰিলে। তাৰ পিছত গালে আমাৰ জাতীয় সংগীতটি। আৰু আজিৰ প্ৰথমখন খেলাই হ'ব ছোৱালীসকলৰ। তাৰ পিছত এনেদৰে খেলখন আৰম্ভ হৈ গ'ল। ছোৱালীসকলৰ খেলখন শেষ হোৱাৰ লগে লগে এইবাৰ ল'ৰা টিমৰ খেলখন আৰম্ভ হৈ গ'ল। তো এনেদৰে শেষ হ'ল আজিৰ খেল। তো খেল শেষ হোৱাৰ লগে লগে ময়ো ৰাওনা হ'লো ঘৰলৈ। আপোনালোকৰ যদি এনেকুৱা ফুটবল টিম আছে খেলাটো আহিব পাৰে খেলিবলৈ ইয়াতে। খেলখন হৈছে 3দিনীয়া, আজিৰ পৰা আৰম্ভ হ'ল, কালি আৰু পৰহিলৈকে আছে খেলখন। খেলৰ পোষ্টাৰখন মই ভিডিঅ'টোৰ শেষত লগাই দিম, তাত আপোনালোকে বাকীখিনি চাব পাৰিব। খেলৰ ঠাইখিনি হৈছে উজানগুৰি শহীদ নগৰ এলেকা গাঁও পঞ্চায়তৰ খেলপথাৰ। তো বাৰু এনেদৰে আজি ভিডিঅ'টো শেষ কৰিলো। ভিডিঅ'টো চাই ভাল লাগে লাইক এটা কৰি, যদি একাউণ্টটো ফ'ল' নাই ফ'ল'টো কৰি থ'ব, আৰু লগতে ভিডিঅ' চাই কেনে বেলেগ কমেণ্ট কৰি জনাব। তো আজিলৈ